नमस्कार वेलकम टू माय चैनल एडी ब्लॉग्स दरके जी दे मेरा नाम अजी दे आपन लोग कोटी कोटी प्रणाम माने रंगाली बिहुर शुभेच्छा तो दिलु बिबिसिउ केनक गल आपन लोगर आज एटा नतुन बस्तु लब गयसो नतुन बस्तु कोत जाम कि जाम आपन लोग सकलोखिनि देखाइसो आरो मोर लगत कोन जाबो ताको देखाइसो बोलक देरी नकरते तेले आराम माने सदा सदा नतुन नतुन बस्तु किबा ता आइले ভাল লাগে नतुन नतुन बस्तु ता लब मन जाय नतुन बस्तु साबर मन जाय गटिके नतुन बस्तुनु कि कोत लम আজি খানাপাৰালৈ আইলো খানাপাৰাৰ পাই আৰু ইফালে হালৈ ভাই নতুন গাড়ী লৈছি নতুন গাড়ী হালৈ ভাই দেখছা আজিকালি বিদেশীটো বনা জোস কত গেল বাপো জোস কি নকা জোস আছিল তাক মানে লৈছি তে ই ঘৰত ঘুমাই থাকা আৰু এইখনত কোনবা সিমুটিক লৈ ঘুৰা নেকি আজিলৈকে মোক আজি ঘুৰাইছে প্ৰথম নতুন গাড়ী লৱাৰ পে কেনেকৈ হলি নহব গতিকে আমি নতুন বস্তু ক'ত যাম আপোনালোক দেখাইছো দেৰি নকৰো হালৈ ভাই বিহুৰ শুভেচ্ছা দিয়া আর মোর বহুত ভিডিও আসা তো তুমি হ্যাঁ আইতা লাগে আর আজি মানে কোন জায়গা আর আজি কোন যাব মানে শোরুম এটা যাম কি নব আইত গাড়ি ললাম লাই লাই চলাব লাগে সাইচিতি চলাব লাগে সামভালকে চলো দুনিয়াকে দু হেলমেট সেলমেট লগাই ললো ভাই এতিয়া তো হেলমেট লগাবো নিজৰ কাৰণেও ভাল আৰু মানে 2000 টকাটোৰ কাৰণেও ভাল কাৰণ 2000 টকাটো ইমান ইজি নহয় নে কি কয় তাতে বিহু সিহু যাই উঠি আহিপালো হালো ভাই নাকি হোন্ডা শোরুম বা বিহু বিহু লগাই থৈ দিছিল পুরা বলা যে ভিতৰত যাও নাকি কি চলি আছে চাও কি ভিআইপি লোক এটা দিছে দেখোন সাইডত কেটাৰ মালিক কেটা পিছফালে আছে এইফালে একদম পুরা চাইনিজ গান লগাই দিছি আৰু এইফালে আমি বহি অলপ কি কফি চফি খাই লওঁ শোরুমত যেতিয়া আলো শোরুমৰ কফি মেন কফি ফাইনালি আই গলো শোরুম আৰু এইফালে এক্সট্ৰা একদম নতুন ফিটা ফিটা লগাই গাড়ী ৰেডি গাড়ী অলপ প্ৰথমতে লুক দেখা দিও ধুনীয়া চাই লওক ধুনীয়া এলো হিল এমেৰ পৰা আদি কৰি গোটেইখিনি একদম বাহিৰৰ ফাংচন নি বাহিৰখিনি লুকটো চাই লওক এইবিলাক ষ্টিকাৰ লাগিছে বা কি দিছি লাগিব আৰু এইটো একদম নতুন এইটো এটা সাইন খুব ধুনীয়া সাইন আহে তাৰপিছত লাইটিং ডিজাইনটো খুব ভাল বাম্পাৰ চাম্পাৰ খুব ধুনীয়া আৰু এইফালে তো এইটো এটা কালারফুল ব্ল্যাক কালার ডিজাইন আছে একদম ডাইরেক্ট লাগে এইফালে আছে সানরুফ আপনার লগত গোটেইখিনি ফাংশন দেখাইছো এইপিনে হাওয়া খাওয়ার কেনেকৈ কি হল গতিকে উঠি ফেলে আৰু ভিতৰৰ ফাংশন দেখাই বস্তু চাই ল ইন্টারটো কি হালো এবাৰ কেনেকুৱা লাগছিল নতুন লোক পালো ভাল লাগিল আপোনাক এতিয়া আমি এক্সট্ৰা গাড়ীখনৰ আমি কি কোড কেনেকুৱা ফাংশন আছে গোটেইখিনি আপোনাৰ পৰা জানিম ঠিক আছে আৰু মেইন আমি ইঞ্জিনটো চাই ল প্ৰথমতে নে কি কয় বনেট খোলাৰ কাৰণে এটো সিটটো হাইট এডজাস্টেবল হ'ব এটো ৰিক্লাইনৰ কাৰণে আৰু এটো আপোনাৰ হাইটটো মানে এখনৰ আপ এন্ড ডাউন কৰিব পাৰো মানে সাপৰ লাগিলে কাবা ওখ লাগিলে কৰিব পাৰিব গোটেইখিনি সুবিধা আছে এটো ৰিক্লাইন কৰাৰ কাৰণে ব্যাক সিটৰ কাৰণে ঠিক আছে আগুৱা পিছৰ ফ্ৰন্ট সিটৰ কাৰণে আৰু আমাৰ ষ্টাৰিংটো হয় এটো পেট্ৰলৰ এটো বৰ্নেটৰ ঠিক আছে ষ্টাৰিংটো আপ এন্ড ডাউন হ'ব ঠিক আছে লক সিস্টেম একে দেখা দেখা মিলি গৈছে নহয় দেখা নামো দেখা গতিকে আমি এতিয়া নামটো আমাৰ গুড নেমটো একবাৰ কলো আমি ৰাতুল দেখা আমি দাদাৰ পৰা গোটেইখিনি বস্তু জানি লম সানরুফ আছে তে সানরুফ কৈ দিও এইখন আপুনি স্টাৰ্ট কৰাৰ হলে ক্লাছটো প্ৰেছ কৰিব দবাব লাগিব তেতিয়া এনে অন হ'ব আপোনাৰ ডিসপ্লেটো বাট স্টাৰ্ট নহব ফুল প্ৰেছ কৰিব ক্লাছটো এটা স্টাৰ্ট হ'ব আপোনাৰ ঠিক আছে হয় এটা 4 পাউণ্ড থাকিব এডখন ফ্ৰন্টৰ এডখন বেক সাইডৰ হয় এইটো লক থাকিলে বেকৰ উইন্ডো তেখেতে নিজে খুলিব নোৱাৰিব তো আপোনাৰ পৰা খোলা যাব ঠিক আছে ইন্ডিভিজুয়ালি তিনখনতে আছে আপুনি তিনি হলতে আছে মিৰৰটো এটো প্ৰেছ কৰিলে হল এটো ক্লোজ হৈ যাব সাইডটো কেতিয়াবা লাগো হলে মানে জপাই লব পাৰিব আৰু এটো আপুনি ওপেন কৰাৰ কাৰণে আৰু এবাৰ দিলে হয়তো ওপেন হ'ব গুড কন্ডিশন এডজাস্টেবলটো আপোনাৰ এতে আছে এটো ৰাইটৰ কাৰণে লুকিং গ্লাছটো যেনেকৈ আপুনি লেফট ৰাইট মানে এডজাস্ট কৰিব পাৰিব লেফটলে লেফটত দি লব তো লেফটখন এডজাস্ট হ'ব ঠিক আছে হেডলাইট এটো পাৰ্কিং এটো হেডলাইট এটা আপাৰ ডিপাৰ এটা এটো লেফট ইন্ডিকেটৰ এটো ৰাইট ইন্ডিকেটৰ এটো হাজাৰ ইন্ডিকেটৰ এটো কি ইন্ডিকেটৰ বুলি কয় বহুত এটো মানে সিধা যা দিছে সিধাই হয় এটো হাজাৰ ইন্ডিকেটৰ বুলি কয় হাজাৰ ইন্ডিকেটৰ হয় এটো ওয়েপাৰ 1 2 3 এটা সেট এটো তলৰ দিহিৰ কৰিলে হল ওপৰ দিহিৰ ক্লোজ হৈ যায় বন্ধ যেনেকুৱা লাগে তাৰপৰে আমি মিউজিক সিস্টেমটো অলপ কম এসিটো আমাৰ এসিটো আপোনাৰ অটো এসি হ'ব অটো দিলে অটোমেটিকলি বাহিৰ টেম্পাৰেচাৰ নিজে এডজাস্ট কৰি ল'ব আপোনাৰ বা আপুনি টেম্পাৰেচাৰ সেট কৰিব যিমান লাগে টেম্পাৰেচাৰ যিমান লাগে যদি অটো নালাগে মেনুৱেল লাগে মিউজিক সিস্টেমটো চাই ল মেইন মিউজিকটো লাগিব টাচ স্ক্ৰীন 1 2 3 এটা ট্ৰান্সফাৰ কৰিব বা এটা আছে আপোনাৰ গাড়ীখন চলাই থাকিব ৰিয়াৰ ভিএম নহয় ৰিয়াৰ ভিএম
গিয়াৰ নে গিয়াৰ হ'ব গিয়াৰ ড্ৰাইভ মানে ড্ৰাইভ কৰি থাকিলে চাব পাৰিলে আপুনি এইটো বেকটো চাই যাব পাৰিব হয় এতিয়া মই সানৰুফখন দেখাও এতিয়া সানৰুফ চাই লওঁ মেইন গুড ফেচিলিটি হাৱা চাই লওক এইফালে আগফাল আৰু এইফালে পিছফাল কি ধুনীয়া আমি আছো দুইফালে দুটা মহাৰাজা কি হাঁহি উঠিছে দেখোন গাড়ী লৈ যাম আৰু এতিয়া আমি অলপ বুজাই দিওঁ বহুত মানুহৰ কনফিউজন লাগে ৰাইট চাইডৰ এভাৰেজ চাব পাৰি আপুনি মাইলেজ বিলাক চাব যিমান আছে এটা সব নি 0 কৰি থোৱা আছে এতিয়া আমি কিলোমিটাৰৰ যিখিনি এডজাস্ট কৰিব লাগে ষ্টাৰিঙত ইয়াতে সুইচ বিলাক দিয়া আছে চাই ললে অলপ দেলক গোটেইখিনি সুবিধা কৈ দিয়ক এবাৰ আপুনি এইটো টায়াৰ প্ৰেছাৰ মনিটৰ হ'ব যেতিয়া আপোনাৰ প্ৰেছাৰ কৰিব দেখাব আপোনাৰ ডিসপ্লে ঠিক আছে টায়াৰ যেতিয়া মানে গুড কৰি টায়াৰত যেতিয়া হাৱা কমিব সেইটো আপোনাৰ ডিসপ্লে হ'ব এনি হাও গাড়ীখনত যি কোনো প্ৰবলেম হলে আগফালে গোটেইখিনি ডিসপ্লে হ'ব গতিকে আপোনালোকে খুব ধুনীয়া এটা কন্ডিশন পাব লুক পাব নে কি দেখা হয় এইটো ক্ৰুজ কন্ট্ৰোল এটা মানে 64 ওপৰত গলে এটা ক্ৰুজটো প্ৰেছ কৰি দিলে হল প্ৰেছ কৰাৰ লগে লগে মাইনাস কৰি দিব এটা ক্ৰুজটো সেট হৈ যাব এতিয়া আপোনাৰ ভৰিটো একো কৰিব নালাগে আপোনাৰ ভৰিখন ৰিলেক্স হ'ব আপোনাৰ ৰিলেক্স এইটো এটা প্লাস মানে আছে এটা প্লাস কৰিলে স্পিডটো বাঢ়িব মাইনাস কৰিলে কমিব যেতিয়া আগত কিবা আহি গল যেতিয়া আপুনি ব্ৰেক ব্লক ক্লাছত ভৰি দিয়ে ইয়াৰ ডিসকানেক্ট হৈ যাব ডিসকানেক্ট হৈ যাব ৰিয়াৰ কেমেৰা চাই লওক ৰিয়াৰ কেমেৰা বেক কৰিলে আপোনাৰ যি থাকে আৰু গতিকে কোনোবাই যে নাচি থাকে কোনো কথা নাই তাতে দেখা পাব আপুনি হয় নে নহয় যদি কোনো নাচি থাকে চাই লব পাৰিব এইটো ক্লোজ এইটো সেন্সাৰ থাকে যদি কিবা লাগিলে একো কথা নাই হয় নে নহয় গুচি যাব নিজে নিজে ধুনীয়া ক্লোজ গতিকে ভিতৰৰ পৰা ওলাই দিলো বাহিৰৰ লুকটো কমাই নাগে চাকা চাক আপোনালোক আগতে দিছে এতিয়া আমি অলপ ইঞ্জিনৰ কথা জানো ইঞ্জিনটো আপোনালোক গোটেইখিনি বস্তু দেখাই দিছো ধুনীয়াকে আমি গেপ চেপ ক'ত কি থাকে অলপ বুজাই দিওঁ ৰাইজক বিলাক বহুতে মানে ক'ত কি ভৰাব লাগে না ফাৰ্ষ্টে দেখালে কুলেন এইটো কুলেন ৰিজাৰ্ভ এইটো ব্ৰেক অইল এইটো উইলছিল ৱাটাৰ ঠিক আছে এইটো ইঞ্জিন অইল কাৰণে এইটো ইঞ্জিন অইল এইটো বেটাৰীটো মেইনটেনেন্স ফি ড্ৰাই সেল হ'ব আপোনাৰ ঠিক আছে এইটো ড্ৰাই দিছে পানী ভৰাই থাকিব নালাগে আৰু কেতিয়াবা যদি ওয়াশিং কৰে এতে আপুনি পানী নামাৰে ড্ৰাই ওয়াশ কৰিব লাগে ইঞ্জিনটো পানী কেতিয়া নামাৰে ঠিক আছে আৰু ইয়াত হল ফিউজ বক্স বিলাক আছে আৰু এইফালে আমাৰ যিখিনি এচিৰ ফেন এইটো ৰেডিয়েটৰ গোটেইখিনি ধুনীয়াকে একদম গ্যাপ দিছে এটা মাজত ধুনীয়া গ্যাপ ধুনীয়াকে কাম কৰে আৰু ইঞ্জিনটো হৈছে আমাৰ 1.2 1200 সিসিৰ ইঞ্জিন গতিকে গাড়ী লৈ আমি ৰাস্তাত যাওঁ ঠিক আছে হেল্ল ভাই চলো এটা বনেট বন্ধ কৰি দাও যদি ভাল লাগিলে আপোনালোকৰ লগ আৰু আমি অলপ চলাই চাওঁ আৰু বাকিখিনি আমি ৰাস্তাত গৈ আছো ফাইনেলি আহি গ'লো ৰাইজ একদম আগাধুৰি গণেশ মন্দিৰ এতিয়া গণেশ বাবাৰ আশীৰ্বাদ কৰি বাহনখন চলাব লাগিব ৰাস্তাত বলক অলপ গণেশ বাবাৰ আশীৰ্বাদ লওঁ লগাই দিলে স্বস্তি লোৱা দিওঁ গণেশ বাবাৰ আশীৰ্বাদ লৈ ফাইনেলি পূজা টুজা হৈ গ'ল এলা অলপমান চলাই লওঁ গাড়ীখন চলাই লৈ আপোনালোকক জনাই আছো কি হ'ব পাৰে মানে গাড়ীখন লৈ কিনে মানে আপোনাৰ অলপ টেষ্ট ড্ৰাইভটো অলপ বেলেগ ধৰণৰ মাৰে অলপ লুকটো চাওকচোন আপোনালোকে লুকটো কেনে আহি গৈছে একদম পুৰা বসন্ত কালৰ কি ধুনীয়াকৈ গাড়ীখন পূজা চূজা কৰি লৈ লওঁ বাবাৰ আশীৰ্বাদ মতে আপোনালোকক আশীৰ্বাদ কৰিব এনেকুৱা নতুন নতুন গাড়ী দেখাব পাৰিম আৰু এনেকুৱা চলাম গতিকে গাড়ীখন চলোৱাই নহয় এতিয়া ক'ত লৈ যাম কি কৰিম গোটেইবিলাক পাই থাকিব কিন্তু মই আহিলোঁ অলপমান চাংখাৰী ফালে হাইৱেত অলপ টেষ্ট ড্ৰাইভ কৰি চালোঁ তাৰমানে গাড়ীখন ক'ৰবাত দৰ্জা চৰ্জা লক চক ক'ৰবাত টাইট ঢিলা আছে নে অলপ টেষ্ট কৰিলোঁ কিন্তু আপোনালোকে যদি চলাব ছিট বেল্টটো লগাব সদায় আৰু এলকহল খাই গাড়ীখন নচলাব গতিকে যি নহওক গতিকে আগলৈ আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকিব আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল গোটেইখিনি জনাব আৰু মোৰ লগত দুটা আলহী লৈ আহিছোঁ কিন্তু মানে গাড়ীখনৰ এচিটো মানে মই বন্ধ কৰা নাই অনাৰ পৰাই মানে মই দি চাইছিলোঁ মানে 4-5-2 একদম দি চালোঁ কিন্তু একতে মানে আপোনাক বৰফ কৰি দিব কিয়বা এনেকুৱা হৈছে নাজানো মানে ইমান ভাল দিছে মানে এচিটো সঁচাকৈ ক'ব লাগিব যিবিলাকে ল'ম বুলি ভাবি আছে গাড়ীখন ল'ব পাৰে এচিৰ একদম গুড এচি বুলি নহয় গোটেইখিনি গুড কণ্ডিশ্যন গাড়ীখনৰ মই টেষ্ট ড্ৰাইভ কৰি চালোঁ মই যিখিনি জানো আপোনালোক ক'লোঁ আৰু এচিটো ভালেই একদম ভাল মানে ভাল গুড কণ্ডিশ্যন ওৱান অফ দ্য বেষ্ট কুলিং হয় ধুনীয়া কুলিং গতিকে আৰু যিবিলাকে লৈছে সেইবিলাকেও মোক কমেণ্ট কৰি জনাব পাৰে গাড়ীখন কেনেকুৱা কি আছে বা যিবিলাকে চলাইছে সেইবিলাকে মানে ক'ব পাৰে কমেণ্ট কৰি
আহি গ'লো ধুনীয়াকৈ মানে এই বৰলুইত বিহুৰ কথা না এইখন মানে ৰেষ্টুৰেণ্টত আপোনালোকে খাব বৰলুইত অলপ দেৰি কাৰণে তুমি অলপ শুই থাকা মানে তুমি পেট্ৰল খাবাতো মই অলপ খানা খাই লওঁ হা মানে এতিয়া আহি গ'ল খানা মেইন খানা মানে একদম আলু ভাজি চালু ভাজিবিলাক লৈ লৈছোঁ এইফালে চিকেন আৰু লগত আনিছোঁ দুটা আলহী দুটাক এতিয়া খুৱাব লাগিব নতুন খানা নে কি টেষ্টি কৰিবা আৰু আশীৰ্বাদ কৰিবা আৰু যেন 5খনমান ল'ব গাড়ীত নতুন এতিয়া বাজি গ'ল 7টা ফাইনেলি আহি পালোঁ ধুনীয়া সেই ব্ৰহ্মপুত্ৰ পাৰৰ নিউ ব্ৰিজখন আৰু নতুন গাড়ী নতুন AC হাৱা লৈ আহি আছোঁ এতিয়া নতুন ফ্লাইঅভাৰখন চাওক কি ধুনীয়া সৌন্দৰ্য আৰু ইফালে লেফ্ট চাইডে অলপমান মানে বনাব বাকী আছে আৰু 2 দিন পিছতে আপোনালোকে যাব পাৰিব ডাইৰেক্ট উত্তৰ গুৱাহাটী আৰু নতুন ব্ৰিজৰ সৌন্দৰ্যটো ৰাতিটো কি ধুনীয়া সজাই পৰাই তুলিছে আৰু আপোনালোক কৈ থওঁ এইখিনিতে যাতে লেতেৰা নকৰে গতিকে বেছি দেৰি নাই আমি এনেকৈ আহি আছোঁ ধুনীয়াকৈ আৰু মোৰ আলহী দুটাও পিছফালে আছে কিন্তু আলহী দুটা মানে অলপমান লাজ কৰে গতিকে যিয়ে নহওক নতুন হাৱা খাই লৈ যাইছোঁ এতিয়া ক'ত যাম বুলি ভাবিছে আপোনালোক যে ৰাতিপুৱা দেখাইছিলোঁ হালৈ কামত গুচি গ'ল ময়ো মোৰ কামত গুচি গ'লোঁ গতিকে হালক থৈ আহিছিলোঁ আৰু আমি এতিয়া বেছি দেৰি নকৰোঁ গতিকে অলপমান ব্ৰিজৰ লুকটো চাগে আপোনালোক ৰাতি চিনাৰীটো গুৱাহাটী হেন নালাগে মানে অলপ বেলেগ পাৰ্টি দিব গাড়ীৰ পাৰ্টি ইফালে লাজিকিলতাক আজি লৈছোঁ লাজিকিলতাক আপোনালোকে আগত ক'ত দেখিছে নেকি হালৈ বৰকছত পাব ফালি থাকে লাজিকিলতা এই দুটা ৰসগোল্লা লাগিব বোলে আৰু এইফালে চিঙৰা মাৰিছে এই হালৈ ভাই এৰি থৈ গৈছিলোঁ আকৌ এয়া দেখিছে মানে পাৰ্টি মানে ময়ো জলদি IPL মানে IPL হিট চলি আছেতো তাতে আৰু ৰোহিত শৰ্মা বেটিং কৰি আছে কি লাল কি খবৰ দুটা মোবাইল বিহুত ধামাকা মোবাইল লাল হৈছে নম্বৰ পাইছে নে না আকৌ দে ঠিক আছে বাৰু যি নহওক লাজিকিলা কিবা ক'বা নেকি পাৰ্টিটো কিহৰ গম পাইছে নে নাই গাড়ীৰ পাৰ্টি নে গমে পোৱা নাই নতুন গাড়ী আনিছোঁ তো আজি পাইছ ঠিক আছে এই দাদেৰে পুৰা খাই থাকে চাওয়া মানে গাড়ী আনাৰ পৰা আৰু গোটেইখিনি এণ্ডিঙলৈকে দেখালোঁ কেনেকুৱা কি পালে গতিকে আপোনালোকে নিশ্চয় চাই জনাব আৰু চেনেলটো বেছি নাই আৰু মানে কিমান হ'ব 1K হ'ব গৈছে আপোনালোকৰ আশীৰ্বাদ আৰু মৰম গতিকে আৰু অলপ বেছিকৈ মৰম কৰক যদি ভিডিঅ'টো চাই ভাল লাগছে নিশ্চয় চেনেলটো কি বেল বটনটো পুৰা জলদি দবাব আৰু কমেণ্ট বক্সত অলপ কমেণ্ট দিব ভাল বেয়া আৰু কেনেধৰণৰ ভিডিঅ'বিলাক মোৰ ভাল লাগে সেই কি লাজিকিলতা ইমান খাব নালাগে ইমান খাব ব্যস্ত নহয় দুটা খাব নালাগে ঠিক আছে জয় শ্ৰীৰাম বাই বাই জয় শ্ৰীৰাম ৰোহিত শৰ্মা অলপ মাৰি থাকা আমি পিছত জনাম